মোৰ তামোলপুৰ সমষ্টি আছিলে মইতো এনে পানেৰী বিধানসভাত মই থিয় হৈছিলোঁ কিন্তু মোৰ ভোটটো তামোলপুৰ সমষ্টিত আছিলে সেইকাৰণে আজি মই ইয়াত ভোটদান দিবলৈ আহিছোঁ আৰু ভালেই লাগিল আৰু মই ভাবোঁ নিশ্চিত আমাৰ ইয়াত UPPLৰ যিটো প্ৰাৰ্থী লেহ বড়ো ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব কাৰণ ইয়াত আপোনাৰ UPPLৰ লগত BJP আছে আৰু অসম গণ পৰিষদ আছে আৰু GSPও আছে আৰু ইয়াৰ লগতে BPFৰ প্ৰাৰ্থী নথকাৰ পিছত গোটেই BPFৰ ছাপৰ্টাৰখিনি আজি UPPলৈকে ভোটদান কৰিছে না হয় এইটো এটা নজিৰবিহীন ঘটনা কিন্তু ঘটনাটো ঘটিব লগাই আছিলে কাৰণ BPFৰ বৰ্তমানৰ লিডাৰবিলাকৰ ওপৰত ৰাইজৰ কোনো আৰু আস্থা নাই বিশ্বাস হেৰুৱাই গৈছে আৰু হেতুৰ কাৰণে তামোলপুৰৰ প্ৰাৰ্থীজনে যেতিয়াই মানে প্ৰচাৰৰ মিটিং কৰিছিলে কোনো ৰাইজ ওলোৱা নাছিল আৰু তাৰ কাৰণে তেখেতে মানে এটা বিশ্বাস হেৰুৱাই ফালে যি পাৰ্টিত নকি জনসাধাৰণৰ কোনো সমৰ্থন নাই তাত থাকি কি হ'ব বুলি তেখেতে আজি BJPত যোগদান দিলে তাৰ পিছত আপোনাৰ BPFৰ প্ৰাৰ্থীয়ে নোহোৱা হৈ গ'ল তথাপিও যেহেতু সিম্বলটো আছে তেওঁলোকৰ পাৰ্টি তৰফৰ পৰা হাইকমাণ্ডে কৈছে ভাতনো কাক দিব গতিকে মানুহ নাথাকিলেও নাঙলত দিব লাগে বুলি তেওঁলোকে মানে কৈ আছে কিন্তু তথাপিও ৰাইজটো আৰু আজিকালি এনেকুৱা নহয় যে মানে বিনা কাৰণত বিনা মতলবত কোনোবা লিডাৰে কোৱা মতে ভোটদান কৰিব গতিকে ইয়াত ৰাইজে সবে UPPলৈকে ভোট দিছে যিবিলাক BPFৰ লিডাৰ আছে হাগ্ৰামাক এৰিব নোৱাৰা বা কিছুমান ধান্দাবাজি সেইবিলাকৰ মানে সম্পৰ্ক থকা এই মানুহখিনিয়ে হয়তো নাঙলক ভোট দিছে কিন্তু সমৰ্থক বা সাধাৰণ ৰাইজে এতিয়া BPFৰ নাঙলৰ ছবিত ভোট দিয়া নাই কাৰণ তাত জানে ভোট দিলেও কোনো মূল্য নাই গতিকে সবে আজি UPPলক ট্ৰেক্টৰৰ ছবিতে BPFৰ মানুহখিনিও ভোট দিছে